নমস্কাৰ সকলোকে মোৰ এই চেনেলটোলৈ আপোনাক সকলোকে স্বাগতম জনালো লগতে মই যোৱাকালি যি ভিডিঅটো দিছিলো ভাইৰাছৰ বিষয়ে সকলোৱে বহুত ভাল সহাৰি জনাইছে বহুতে কমেন্ট কৰিছে এই সকলোকে মই আপোনাক ধন্যবাদ জনাইছো আৰু মই যোৱাকালি কৈছিলো যে মই ভাইৰাছৰ লিভিং এণ্ড নন লিভিং প্ৰপাৰ্টিজ বিলাকৰ বিষয়ে কম বুলি সো মই আজি ভিডিঅটো আৰম্ভ কৰিম ভাইৰাছৰ প্ৰথমতে মই লিভিং আৰু নন লিভিং থিংছৰ ওপৰত কম বুলি কৈছিলো প্ৰথমতে কৈলম মই ভাইৰাছৰ নন লিভিং থিংছ নন লিভিং প্ৰপাৰ্টিজ কেইটাৰ বিষয়ে কম প্ৰথমতে হৈছে ভাইৰাছ বিলাক কোন ধৰণৰ সেল নহয় আৰু দ্বিতীয়তে তেওঁলোকে যেতিয়ালৈকে এটা লিভিং বডি নাপায় জীৱিত বডি নাপায় তেতিয়ালৈকে তেওঁলোকে কেতিয়াও মাল্টিপ্লিকেশন কৰিব নোৱাৰে তাৰ পিছত সেল ডিভিজন কৰিব নোৱাৰে ভাইৰাছ বিলাকে মাল্টিপ্লাই হ'ব নোৱাৰে গম পাইছা তাৰ পিছত আৰু নন লিভিং ভাইৰাছ বিলাকে একোৱে কৰিব নোৱাৰে যেতিয়ালৈকে এটা তেওঁলোকে লিভিং বডি নাপায় ভাইৰাছ বিলাক সেলৰ দ্বাৰা গঠিত নহয় ভাইৰাছ বিলাকে নন লিভিং ভাইৰাছ বিলাকে তেওঁলোকে সেই নিজকে তেওঁলোকে কেতিয়াও ষ্টেবল ষ্টেজত ৰাখিব নোৱাৰে তেওঁলোকে কেতিয়াও গ্ৰো কৰিব নোৱাৰে আৰু লগতে কেতিয়াও তেওঁলোকৰ নিজৰ এনাৰ্জি কেতিয়াও নিজে প্ৰডিউস কৰিব নোৱাৰে তেওঁলোক এই যিবিলাক তেওঁলোক মানে এই ভাইৰাছ বিলাকে আৰু নন লিভিং ভাইৰাছ বিলাকে কেতিয়াও সেল ডিভিজন নেদেখায় গ্ৰোথ ডেভেলপমেন্ট নিউট্ৰিশন এটসেট্ৰা কেতিয়াও তেওঁলোকৰ বডিত নহয় নন লিভিং ভাইৰাছ বিলাকৰ ক্ষেত্ৰত কৈছো তেওঁলোক কেতিয়াও সেল ডিভিজন কৰিব নোৱাৰে গ্ৰোথ কৰিব নোৱাৰে আৰু কেতিয়াও মাল্টিপ্লিকেশন কৰিব নোৱাৰে ডেভেলপমেন্ট হ'ব নোৱাৰে নিউট্ৰিশন একো লাভ কৰিব নোৱাৰে তেওঁলোকে নন লিভিং ভাইৰাছ বিলাকে আৰু এই নন লিভিং ভাইৰাছ বিলাকে কেতিয়াও RNA আৰু DNA একেলগে কেতিয়াও কেৰি কৰিব নোৱাৰে তেওঁলোকৰ দেহত মানে RNA DNA নাথাকে যদি এই ভাইৰাছটো লিভিং নহয় এই নন লিভিং ভাইৰাছৰ কেতিয়াও সাইটোপ্লাজম নাথাকে আৰু সেল বিলাকৰ গঠন সেলুলাৰ অৰ্গানেলছ নাথাকে আৰু উইথাউট সেল মানে কোনো বেলেগ জীৱিত সেল নোহোৱালৈকে কেতিয়াও তেওঁলোকে কাম কৰিব নোৱাৰে এইবিলাকে হৈছে নন লিভিং ভাইৰাছ বিলাকৰ লক্ষণ মানে তেওঁলোকে কেতিয়াও উইথাউট আদাৰ লিভিং প্ৰপাৰ্টিজ উইথাউট আদাৰ লিভিং অৰ্গেনছ তেওঁলোকে অৰ্গানিজম তেওঁলোকে কেতিয়াও গ্ৰোথ কৰিব নোৱাৰে তেওঁলোক কেতিয়াও মাল্টিপ্লিকেশন কৰিব নোৱাৰে যেতিয়া খাদ্য তেওঁলোকৰ গ্ৰহণ কৰে হেনেকুৱা টাইপ যিটো হিয়তে খাদ্য হিচাপে নিউট্ৰিশন লাভ কৰিব লাগে সেইটো বস্তু কেতিয়াও লাভ নকৰে যেতিয়ালৈকে তেওঁ সেই এটা লিভিং বডিত গুছি না যায় এইবাৰ কম লিভিং ভাইৰাছৰ ওপৰত লিভিং ক্যাৰেক্টাৰ্ছ অফ ভাইৰাছ এটা এই লিভিং ক্যাৰেক্টাৰ্ছ যাৰ আছে ভাইৰাছ কেইটা কি তেওঁলোকৰ নিজৰ জেনেটিক মেটেৰিয়েল থাকে আৰু সেই কেইটা বাবে নিউক্লিক এসিড আৰু RNA বা DNA ভিতৰত যিকোনো এটা থাকিব পাৰে আৰু লিভিং ভাইৰাছ কেইটাই ৰেসপন্স জনায় লাইট টেম্পাৰেচাৰ হিট এইকেইটাৰ ওপৰত ৰেসপন্স দিয়ে আৰু তেওঁলোকে যোগ্যতা থাকে মানে যোগ্যতা মানে কি বুলি কম এতিয়া সেই লিভিং ভাইৰাছ কেইটাই ডিজিজ কজ কৰিব পাৰে ডিজিজ মানে প্লান্টছৰ ওপৰত এনিমেলৰ ওপৰত তেওঁলোকে ডিজিজ কেইটা আহিব পাৰে আৰু ডিজিজ কজ কৰিব পাৰে তেওঁলোকে এই কেইটাৰ উপৰিও আৰু আদাৰ যিবিলাক মাইক্ৰ অৰ্গানিজম আছে সেইবিলাকৰ ওপৰতো এই ভাইৰাছ লিভিং ভাইৰাছ কেইটা এটাক কৰিব পাৰে আৰু এই লিভিং ভাইৰাছ কেইটাই মাল্টিপ্লাই কৰিব পাৰে মানে বংশগতি বৃদ্ধি কৰিব পাৰে মই লিভিং প্ৰপাৰ্টিজ আৰু নন লিভিং প্ৰপাৰ্টিজ অফ ভাইৰাছৰ বিষয়ে অলপ কলো যদি ইয়াৰ পৰা আপোনালোকে কিছু হলেও জানিব পাৰিছে তেতিয়াহলে এই ভিডিঅটো লাইক আৰু শ্বেয়াৰ কৰিব ধন্যবাদ